ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সপ্তম অধ্যায়টো নিয়ন্ত্ৰণ আৰু সমন্বয় কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। জীৱৰ বিভিন্ন তন্ত্ৰসমূহ, আমাৰ দেহৰ বিভিন্ন তন্ত্ৰসমূহ কি যেনে এইখন কিতাপতে তোমালোকৰ আছে ৰেচন তন্ত্ৰ, পৰিবহন তন্ত্ৰ ইত্যাদি, আৰু ডাঙৰ হ'লে ভালকৈ পঢ়িবলৈ পাবা পাচন তন্ত্ৰ, মানে খাদ্য খালে যে হজম হয়। এই বিভিন্ন তন্ত্ৰসমূহৰ সমন্বয়ত আমাৰ জীৱৰ এটাৰ জীৱন প্ৰক্ৰিয়াসমূহ চলি থাকে। এইমাত্ৰ যে উল্লেখ কৰিলোঁ, এই তন্ত্ৰসমূহৰ কাম কাজ নিয়ন্ত্ৰণ কৰিবলৈও জীৱদেহত আন এক তন্ত্ৰ সমন্বিত হৈ থাকে। যেনেকৈ তোমাৰ ৰেচন তন্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণে বা তোমাৰ পৰিবহন তন্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণে এটা অন্য ধৰণৰ এক তন্ত্ৰ সমন্বয়ৰ মাধ্যমেৰে আমাৰ দেহটোৰ জীৱন প্ৰক্ৰিয়াসমূহ চলাই নিয়াত সহায় কৰে। যদি কোনো এক বস্তুৱে চলন কাৰ্য কৰে তেন্তে আমি তাক সাধাৰণতে জীৱিত বুলি কওঁ। কিন্তু উদ্ভিদৰ ক্ষেত্ৰত এনে চলন কাৰ্য সম্ভৱ হৈ উঠে যেতিয়া বীজৰ অংকুৰণ হয়। বীজৰ অংকুৰণ হ'লে কি হয়? বীজৰ অংকুৰণৰ সময়ত উদ্ভিদৰ বৃদ্ধি হ'বলৈ ধৰে, আৰু কিছুদিন পাছত গজালিটো মাটি ফাটি ওপৰলৈ যেতিয়া ওলাই আহে তেতিয়া আমি উদ্ভিদৰ চলন দেখিবলৈ পাওঁ। কিন্তু ইয়াৰ বৃদ্ধি বন্ধ হ'লে চলন স্থবিৰ হৈ পৰিব। মানে তোমাৰ বীজ এটাৰ অংকুৰণ যেতিয়া সম্পূৰ্ণ হৈ যায় তেতিয়া আৰু সিহঁতৰ চলন আমি দেখিবলৈ নাপাওঁ। অৱশ্যে উদ্ভিদ আৰু প্ৰাণীৰ কিছুমান চলন বৃদ্ধিৰ লগত জড়িত নহয়। যেনেকৈ মেকুৰী এটা দৌৰি আছে, বা তুমি শৈশৱত যেতিয়া ঝুলনাত উঠি খেলিছিলা, বা মহ বা গৰুৱে যেতিয়া ঘাঁহ পাগলি খাই থাকে সেই সময়ত সিহঁতৰ অংগ প্ৰত্যংগসমূহৰ চলন হয়, কিন্তু সেই অংগ প্ৰত্যংগৰ চলন মানে বৃদ্ধি নহয়। এই কথাখিনিকে তোমালোকৰ এই তিনিটা পেৰেগ্ৰাফত অকণমান বহলভাৱে বৰ্ণনা কৰিছে। তোমালোকে অধ্যয়ন কৰি ল'বা, একেখিনি কথাকে প্ৰায় কোৱা আছে। আৰু তোমালোকে জানা যে উদ্ভিদে সূৰ্যৰ পোহৰৰ ফালে গতি কৰে। যেতিয়া এন্ধাৰ কোঠা এটাত ঘৰৰ খিৰিকীৰ কাষত তুমি গছপুলি এডাল ৰুই থবা, গছপুলিডালে কোনপিনে গতি কৰিব? খিৰিকীৰ পিনেৰে গতি কৰিব। গতিকে তোমালোকে জানা যে উদ্ভিদে সূৰ্যৰ পোহৰৰ ফালে গতি কৰে। জীৱই পৰিৱৰ্তিত পৰিৱেশৰ বিষয়ে সচকিত হ'বলৈ জীৱৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ব্যৱস্থা থাকিব লাগে। আৰু ইয়াৰ বাবে বহুকোষী জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয় ৰখাৰ বাবে অতি দক্ষতাপূৰ্ণ কলাৰ প্ৰয়োজন। এতিয়া বহুকোষী জীৱ কি, এককোষী জীৱ কি তোমালোকে উদাহৰণ দিব পাৰিবানে? আমিবোৰ বহুকোষী জীৱ, কিন্তু বেক্টেৰিয়াবিলাক নাইবা প্ৰতিষ্ঠাবিলাক আৰু কিছুমান ফাঞ্জাই যেনে ইষ্ট, সিহঁত এককোষী জীৱ। এই বহুকোষী জীৱসমূহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাৰ কথা কৈছে। তাৰ কাৰণে কি হয়? কিছুমান কলাৰ প্ৰয়োজন হয়। কলা কাক বোলে? যে কিছুমান নিৰ্দিষ্ট কামৰ কাৰণে সুসংগঠিত হৈ কিছুমান কোষ একেলগে লগ হৈ কিছুমান কাৰ্য সম্পাদন কৰি থাকে। যেনেকৈ তোমালোকে অলপ পিছতে এই অধ্যায়টোত পঢ়িব পাৰিবা যে স্নায়ু কলাবোৰ একাধিক স্নায়ু কোষ বা নিউৰনৰ দ্বাৰা গঠিত হয়, আৰু তাৰ মাজেদি বিদ্যুৎ প্ৰেৰণা এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। এতিয়া আমি আগবাঢ়িম প্ৰাণীৰ স্নায়ুতন্ত্ৰলৈ।